গুড মৰ্ণিং ৰাতিপুৱা এতিয়া আমি খাই আছোঁ কিমা আমলেট পৰঠা কণী খাই পেলাই অলপমান যাওঁ এতিয়া খাবলৈ ৰাজবাৰী। আসসালামু আলাইকুম, সত শ্ৰী আকাল, নমস্কাৰ অসমবাসী, আছোঁ ৱেলকাম টু মাই নিউ ব্লগ নিউ ভিডিঅ'। আজি আমি আপোনালোকক দেখাবলৈ যাম কোচবিহাৰ থকা ৰাজবাৰী। জেগাডোখৰ নাম হৈছে ৰাজবাৰী। বলাচোন চাওঁ। এতিয়া আমি যাব ওলালোঁ আপোনাৰ কি বুলি কয় ষ্টেচনৰ পৰা ৰাজবাৰী। তাত যে চাওঁ এতিয়া কেনেকুৱা লাগে জেগাটো। বোলে বহুত ভাল, বহুত মানুহে কৈ আছে ইয়াত, কিন্তু বহুত এছামিছ মানুহ বহুত দেখা পাইছোঁ অলৰেডি। এইবিলাক কিবা কয় ইয়াতে, তেতিয়াহে গম পাম ভাড়া বা কিমান টকা লয়। আমি ষ্টেচনৰ পৰা এতিয়া ওলালোঁ, ওলাই পেলাই এতিয়া আমি যাম আৰু ৰাজবাৰী চাবলৈ গৈ আছোঁ পিলপিলিত বহি। বাই বাই কোচবিহাৰ ষ্টেচন। এতিয়া আমি গৈ আছোঁ আমাৰ মঞ্জিল। আমাৰ গাড়ী টপটপে চলি আছে, একদম ফুল পিকআপত হাই কোৱালিটিত একদম চলি আছে। এই চাওক মা মনসা মন্দিৰ নেকি জগত। আমাক এইফালে উঠি গ'ল আমাৰ আগত টেম্পুখন, আমাৰ নহয় দেচোন, বেলেগৰ টেম্পু বেলেগ এটা উঠি আহিছে। পালোঁ স্পীড ব্ৰেকাৰ। ব'লা এতিয়া লাহে লাহে গৈ থাকোঁ আৰু কিবা আগত চাওঁ। আমি এতিয়া আহি পালোঁ ষ্টেচনৰ পৰা হাইৱে এইটো অভাৰ ব্ৰিজ হয়, ফ্লাইঅভাৰ। কালি ইয়াত দাদাজন লগ পাই আমাক বহুত হেল্প কৰিল। লাষ্ট টাইমত বেছাক আমি বিৰিয়ানীও খাইছিলোঁ আৰু ৰাজবাৰী আহি পাম লাহেকৈ আৰু মোটামুটি 3 কিলোমিটাৰমান আছে ৰাজবাৰী। 3 কিলোমিটাৰ আছে ইউনিভাৰ্চিটি। কোচবিহাৰৰ বাছ ষ্টেণ্ড এইটো NBSTC, বেংগলৰ বাছৰ নাম নহয় আপোনাৰ এইটো। যেনেকৈ আমাৰ অসমত যেনেকৈ STC, তেনেকৈ বেংগলৰ বাছৰ নাম হৈছে ভৱানী সূৰ্যবংশী চলি আছে ইয়াত। চাব লাগিছিল কিন্তু আৰু ক'তনো চাম, টাইম নাই হাতত। এই আমি আহি পাই গ'লোঁ কোচবিহাৰ ৰাজবাৰী। ভিতৰতো যাব নিদিয়ে বৰ্তমান। ধ্যান দেন আপোনালোকক আহি দেখাম আমি এতিয়া আমাৰ ইয়াৰ কোচবিহাৰ ৰাজবাৰী। কিন্তু হ'লে কি হ'ব, ভিতৰতো আমি যাবই নিদিয়ে বৰ্তমান। 10টা বজাত বোলে টিকেট কাউণ্টাৰ খুলিব। আমাৰ ট্ৰেইন আছে মোটামুটি 4টা বজাত। যাব ইচ্ছা আছিল একবাৰ ভিতৰত, কিন্তু উপায় নাই ইয়াৰ। আপোনালোকক ভিতৰত যে দেখাব নোৱাৰিলোঁ, ইয়াৰ পৰা দেখাই দিছোঁ। আহি কিবা এটা ভাল লাগি গ'ল কিন্তু দেই, সঁচা কৈছোঁ। ভিতৰত যাব পৰা ইচ্ছা আছিল, কিন্তু উপায় নাই আৰু কিনো যাম আৰু নহ'লাক যোৱা। কাৰণ ইমান টাইমত আপোনাৰ এই ৰাজবাৰী আপোনাৰ নুখুলেই। মোটামুটি আপোনাৰ খুলিব 10টা বজাত। টিকেট বেছি নহয়, মাত্ৰ 10 টকা। অলপমান এহেঁত দি আহিছোঁ এতিয়া। এইফালে ভাল হৈছে, এইফালৰ পৰা তাৰপৰা মেইনটো গেটটো ভাল গম মানে সেই পৰা মেইন গেটটো তাৰে পৰা ভাল বস্তুটো ভাল হয়। এৰে পৰা অলপমান গাছ চাছ থাকে না, তাৰ কাৰণে অলপমান দিগদাৰ বস্তুটো। এই চাওক বিৰাট ডাঙৰ আপোনাৰ তাতে পুখুৰী এটা আছে, মানে মোৰ কান্দাতে আছে। এইটো বস্তু পাৰ হ'লে পাম আৰু, কিন্তু উপায় নাই আৰু। দেখাব পাৰিলে ভাল লাগিল হয়, কিন্তু ওচৰৰ পৰা দেখাব নোৱাৰিলোৱে। এইটো আমাৰ আকাশ, এইটো আমাৰ কংকন ইয়াত বহি আছে আৰু চব মুখ উল্টা খাই চব বহি আছে আৰু উপায় নাই আৰু চব বহি আছে আৰু। এতিয়া দুটামান ইয়াতে ফটো উঠি পেলাই আৰু বেলেগ কি আছে আগত চাব যাম। হা খাই থাকক খাই থাকক। A few moments later.
টাটা বাই বাই কোচবিহাৰ চৰি ৰাজবাৰী পুৰা আমি এৰি দিয়াৰ আকৌ চাবা মিথুন চক্ৰৱৰ্তী বনেদিয়া ষ্টেডিয়াম নেতাজী সুভাষ চন্দ্ৰ ষ্টেডিয়াম নাম এইটো হৈছে আপোনাৰ সাগৰ দিঘি আপোনাৰ আমাৰ যেনেকৈ আমাৰ বিল থাকে তাতে এনেকৈ ইয়াৰে কিবা বিল হয় কিবা তাৰ সাগৰ দিঘি বিল ইয়াত বোলে যেতিয়া গধূলি হৈ যোৱাৰ লগ ইয়াত বোলে চলি আৰু আপি বোলে ভিৰ লাগে ইয়াতে ইয়াত ক'ত আছে এই চব যিমান ৰেড কালাৰ যিমান যি দেখা পাই চব হৈছে আপোনাৰ হেৰি দাদা নাংমা নোকো ফটকে যাম মই আছোঁ জাগা যাওয়া কিন্তু বন্ধ জাগা দেই আমাৰ তাত যেনেকৈ আছে আপোনাৰ জয়সাগৰ পুখুৰী ইয়াতো আপোনাৰ ছেম বস্তু এটা আছে সাগৰ দেৱী নে কি নাম কয় বিয়াত যায় কোন দেই আহি ভাল লাগিল আপোনালোকে আহিব ইয়াত টেনশ্যন নাই শিৱ মন্দিৰ আগত কিবা এটা আছে দেখা হ'ব চ'ত ৰ'দটো বস্তি মস্তকে এতিয়া আমি একজন গৈ আছোঁ ক'তবা গৈ আছোঁ গম নাপাওঁ এতিয়া বোলে মন্দিৰ আছে কিবা আছে চাই লওঁ কিনে আনিব লাগে জাগা কিন্তু চাব লগা জাগা বহুত আছে কিন্তু ইমান টাইমত আমাৰ কম টাইমত নহয় আৰু অলপ পাছতকৈ আমাৰ ট্ৰেইন আহি যাব दिखाता है मतलब वो गेट में सांस भरने में दिख जाएगा के लिए बंद पड़ा है এইটো চাওক আপোনালোকে দেৱীবাৰী মন্দিৰ বহুত বোলে জাগ্ৰত মন্দিৰ বোলে তাতে আমাক কৈছে শুনা পাইছোঁ এই চাওক দেৱীবাৰী কোন দেৱী এইটো দাদা এইটো কোন দেৱী देवीबारी बोलता है না আকৌ এতিয়া বেলেগ জেগাত গৈ আছোঁ দেৱীবাৰী মন্দিৰ আমাৰ চোৱা আহি গ'ল চোৱা আহি পিনি এতিয়া ক'তবা নিয়ে চাওক কেনেকুৱা লাগে কিবা জেগাত নিয়ে प्लास्टर कर दिया लेकिन ये अपना आप बन गया अपना पेड़ से এই সব নিজে নিজে বনিজ মন্দিৰ চাই লওক এই মন্দিৰটো বোলে নিজে নিজে বনি গৈছে বোলে কিবা মাহাত্ম্য থকা মন্দিৰ হয় আৰু এই যোনটো গছটো আছে এইটো বোলে আমাৰ ইয়াত আছে আৰু বোলে দীঘাত আছে বোলে এই বোলে বেলেগ গছ বোলে কিবা দাদা এই গছটো কি নাম গছটাৰ কি নাম কৃষ্ণ বট গছটোৰ নাম আছে কৃষ্ণ বট এতিয়া আহি পালোঁ হেৰি কি বুলি কয় কোচবিহাৰৰ হাইৱে নহয় কোচবিহাৰ টাউনৰ ৰাস্তা হয় এইটো এতিয়া ইয়াৰ পৰা এতিয়া কোনফালে পৰা যায় অঁ হেৰি যাব এই চাই লওক কোচবিহাৰৰ ৰাস্তা ভাল কিন্তু আহি পাই গ'লোঁ আমি কি বুলি কয় BSF কেম্প বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ কোচবিহাৰৰ আপোনাৰ BSF কেম্প বিৰাট ডাঙৰ কিন্তু বিশাল একদম আহি পালোঁ কোচবিহাৰ ষ্টেচন কাৰণ অলপ টাইম কোচবিহাৰত লাষ্ট ভাত আইটেম আমাৰ মাংস আহি আছে আৰু খাই আছে ভাত বজাৰ এক ভাত খাই আছে দালি আহি গ'ল এই ভাত ৰেডি তাতে মাংস ৰেডি হৈ আছে মাংস ৰেডি হৈ লগালগ ইয়াত আহি যাব খাই দিম খাই বৈ বঢ়িয়া লগালগ গুচি যাম মাংস আহি গ'ল মাংস খাম এতিয়া বঢ়িয়াকৈ চিকেন ভাত আৰু খাই আছে ভাত এতিয়া আমি খাম মই খাই আছিলোঁ মাংসটো এতিয়া আহি পেলাই খাই বৈ লাহেকৈ এতিয়া ডাইৰেক্ট প্লেটফৰ্ম যাম আৰু অলপ তাত ঘূৰি ফুৰি অলপমান কিমান ঘূৰিব আৰু আমাৰ টাইমত ট্ৰেইনৰ টাইম হৈ গ'ল আৰু তাৰ কাৰণে এতিয়া আৰু উপায় নাই লাষ্ট টাইম আৰু যাওঁ যাই পেলাই এতিয়া অলপ কিবা কিবি কৰোঁ তাত দিলে বহোঁ আৰু মোটামুটি আধা ঘণ্টা পাছত ট্ৰেইন আমাৰ আহি আছে হ'ব দিয়ক থাকক আৰু টাটা বাই বাই কলিকতা মুম্বাই কোচবিহাৰ নমস্কাৰ আৰু নেক্সট আহি যেতিয়া ভালকৈ আহিম তাৰপিছত দেখাম আৰু The next morning. নমস্কাৰ ঘৰ আহি পাই গ'লোঁ এতিয়া
যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দে প্লিজ প্লিজ প্লিজ